নমস্কাৰ বন্ধু বান্ধৱীসকল, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে খুবেই গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটিয়ে হ'ল ছাত্ৰ ছাত্ৰী সাজু হৈ থাকক, কেতিয়া অনুষ্ঠিত হ'ব মেট্ৰিক এছএছ পৰীক্ষা। স্পষ্টকৈ ক'লে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কৰোনাৰ ভয়াৱহ সংক্ৰমণে স্তব্ধ কৰি তুলিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থা। এনে পৰিস্থিতিত এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰাত আহি পৰিছে অনিশ্চয়তা। ইতিমধ্যে CBSE বাতিল কৰিছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। পৰীক্ষাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন পদ্ধতিৰে সন্ধানত আছে কেন্দ্ৰীয় শিক্ষা বোৰ্ড। এনে জটিলতাৰ মাজতে শনিবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পৰীক্ষা অনুষ্ঠিত হোৱা নোহোৱাৰ সন্দৰ্ভত ৰণোজ পেগুৱে পৰীক্ষা বাতিল কৰিলে সমস্যা সমাধান নহয়। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। মেট্ৰিক হায়াৰ স্কুলৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আমি আছোঁ। কেনেকৈ হ'ব আমি চিন্তা চৰ্চা কৰি আছোঁ। ইফালে পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীক সাজু হৈ থাকিবলৈ ক'লে শিক্ষামন্ত্ৰীয়ে। পৰিস্থিতি ভাল হ'লেই অনুষ্ঠিত হ'ব পৰীক্ষা। CBSE এই পৰীক্ষা বাতিল কৰিছে, আমি বাতিল নকৰোঁ, যিহেতু এই মেট্ৰিক এছএছ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে অধিক গুৰুত্বপূৰ্ণ। পজিটিভিটি ৰেট 1% হ্ৰাস পালে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰা হ'ব, এনেদৰে কয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰ হ'ল SBI গ্ৰাহকলৈ বিশেষ বাৰ্তা। বেংকৰ সেৱাসমূহ বজাই ৰাখিবলৈ জুন মাহতেই আপডেট কৰক এইসমূহ নথিপত্ৰ। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংক। ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ জাননী জাৰি কৰিছে। বেংকে একাউণ্টৰ গৰাকীসকলক চলিত মাহৰ শেষৰ ফালে অৰ্থাৎ 30 জুনৰ ভিতৰত তেওঁলোকৰ পেন আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ অৱগত কৰিছে। SBIয়ে লগতে জাননীত প্ৰকাশ কৰিছে যে এই নিয়ম পালন কৰাত ব্যৰ্থ হ'লে ইয়াৰ প্ৰভাৱ পৰিব গ্ৰাহকৰ চলিত সেৱাসমূহত। টুইটাৰৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৱে তেওঁলোকৰ অফিচিয়েল হেণ্ডেল দ্য অফিচিয়েল SBIৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে। গ্ৰাহকসকলক যিকোনো অসুবিধা পৰিহাৰ কৰি পূৰ্বৰ দৰে বেংকিং সেৱা উপভোগ কৰিবলৈ তেওঁলোকৰ পেন কাৰ্ডখন আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিবলৈ অৱগত কৰে। জাননীখনৰ লগত এটা গ্ৰাফিক বাৰ্তাও আছিল, যিয়ে পেনক আধাৰৰ সৈতে সংযোগ কৰাটো কিয় বাধ্যতামূলক সেয়া প্ৰকাশ কৰিছে। বেংকে ইয়াৰ গ্ৰাহকসকলক লগতে জাননী দিছে যে যদিহে তেওঁলোকে নিজৰ পেন কাৰ্ডখন আধাৰৰ সৈতে লিংক কৰাত ব্যৰ্থ হয়, তেন্তে ইয়াক নিষ্ক্ৰিয় কৰা হ'ব বুলিও উল্লেখ কৰিছে।